নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি এই ভিডিঅ'ৰ যোগেদি আমি কিছু তথ্য আলোচনা কৰিম, যোনটো তথ্যই আপোনালোকৰ জীৱনত হৃদয় চুই যাব বা আপোনালোকৰ জীৱনত এইটো গতি কেতিয়াবাই ঘটিছে। আমি সকলোৱে গম পাওঁ এজন ল'ৰাই বা এজনী ছোৱালী কিমান কষ্ট কৰিব লাগিব নিজৰ জীৱনত সফল হ'বলৈ, হয় নহয়? যদি আমি ভালদৰে আলোচনা কৰিম এটা ল'ৰাই বা এজনী ছোৱালীয়ে নিজৰ জীৱনটো সফল কৰিবৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া হয়, এইটো কষ্ট কৰাজনেহে জানে, হয় নহয়? বা নিজৰ মা দেউতাকৰ কাৰণে বা নিজৰ ভাই ভণ্টিৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া হয় এজন ল'ৰাই বা এজনী ছোৱালীয়ে জানে, হয় নহয়? এইখিনি কথা আমি আলোচনা কৰিম। নিজৰ জীৱনটোৰ কাৰণে কেনেকৈ আমি প্ৰকাশ কৰিলে কি কৰিলে আমি ছাকচেছ হ'ব পাৰিম, গোটেই আমি মটিভেশ্যন টাইপৰ এই ভিডিঅ'ৰ যোগেদি আমি আলোচনা কৰিম। যিহেতু সকলোৱে গম পাইছে এইবিলাক গতি আমাৰ লগত হৈয়ে থাকে। তো এইবিলাক যদি আমি ভালদৰে চাওঁ, যদি এইবিলাক হৈ থাকে বুলি যদি আমি এলেহুৱা হৈ থাকোঁ, আমাৰ জীৱনত তাতকৈ আকৌ পাছত গৈ আমাৰ বিপদ হৈ আহিব, হয় নহয়? আমি বাৰে বাৰে চেষ্টা কৰিব লাগিব যোনটো বস্তু আমি প্ৰকাশ কৰিছোঁ। ধৰি লওক আপুনি এটা আছাম পুলিচত যোগদান কৰিব বিচাৰে। আছাম পুলিচত আমি অকল কৰিব বিচাৰিলে বা আমি অকল দৌৰিলে নহ'ব, অকল আপুনি দৌৰিলে যে চাকৰি পাব এইটো কথা নহয় একচুৱেলি, হয় নহয়? যে আমি ধৰি লোৱা আপুনি আছাম পুলিচত প্ৰকাশ কৰিছে আজি, আছাম পুলিচত আমি প্ৰথম কি কৰিব লাগিব বস্তুটো আপোনালোকে ভালদৰে চাব লাগিব, হয় নহয়? প্ৰথম আমি কি কৰিব লাগিব, তাৰ ছেকেণ্ড ষ্টেপ আমি কি কৰিব লাগিব, তাৰ নেক্সট ষ্টেপ আমি কি কৰিব লাগিব, গোটেই তথ্যবিলাক আপোনালোকে চালি জাৰি চাব লাগিব, হয় নহয়? ধৰি লওক আপোনালোকৰ এতিয়া প্ৰথম আছাম পুলিচত ফিজিকেল হয় নহয়? তাৰ নেক্সটত হয় আপোনালোকৰ ৰিটেন হয়, তাৰ নেক্সটত হয় আপোনালোকৰ চাইকিমেট্ৰিক টেষ্ট হয়, তাৰ নেক্সটত আপোনালোকৰ সংগ্ৰামটো ওলায়, আপোনালোকৰ কিমান আপোনালোকৰ সংগ্ৰাম কৰিছে লাইফত, এই বস্তুটো ৰিজাল্টটো ওলাই যায়গৈ, হয় নহয়? যদি আমি প্ৰথমৰ পৰা চাওঁ ফিজিকেলৰ পৰা, যদি ফিজিকেলত আমি কি কি কৰিব লাগিব, যিহেতু আপোনালোকে এইটো প্ৰকাশ কৰিব লাগিব। যিহেতু সকলোৱে গম পাইছে আমাৰ আছাম পুলিচত যোনসকল ল'ৰা ছোৱালী হয়তো আগতে ABB দৌৰিছে তেওঁলোকে হয়তো জানে 32 মিটাৰ দৌৰিব লাগিব, লং জাম্প 14.5 ফুট মাৰিব লাগিব, চিন আপ 14 বাৰ মাৰিব লাগিব, আৰু তাতে যদি ফৰেষ্ট গাৰ্ডত মাৰি ৱাকিং কৰিব লাগিব 26 কিলোমিটাৰ 4 ঘণ্টাৰ ভিতৰত। এইখিনি কথা আমি চালি জাৰি চাব লাগিব যে আমি কি অকল যে আছাম পুলিচত মই চাকৰি কৰিব বিচাৰোঁ বা মই এইটো ডিপাৰ্টমেণ্টত মই চাকৰি কৰিব বিচাৰোঁ, বা যে আমি কেনেকৈ কৰিলে কি কৰিলে আমি দিব পাৰিম এইটো চাব লাগিব না। আমি কি কৰিলে যিখিনি পাছ কৰিব পাৰিম বা আমি কি কোৱালিফিকেশ্যন কৰিব লাগিব, হয় নহয়? আমি কি কৰিলে বস্তুটো সফল হ'ব পাৰিম এইটো চাব লাগিব, হয় নহয়? আমি ট্ৰিক্সবিলাক জানিব লাগিব, কিছুমান ট্ৰিক্স মানে সময়ৰ লগত আপুনি মিলি খোজ কাঢ়িব লাগিব, সময়ৰ লগত সময়ৰ লগত মিলি আপুনি খোজ কাঢ়িব লাগিব, পঢ়িব লাগিব, এইখিনি কথা জানিব লাগিব। ধৰি লোৱা আপুনি 24 ঘণ্টাই যদি পঢ়ক, যদি আপুনি কিতাপতে দিয়া নাই, আপুনি পঢ়ি কি লাভডালটো থাকিলে, এইটো কথা এনচাৰত পৰে, হয় নহয়? যদি 3 ঘণ্টা যোনজন ল'ৰাই 3 ঘণ্টা পঢ়িছিলে সি ভালকৈ মন দি পঢ়ে, যে ক'তো নাভাবে যে মই এইটো বস্তু ট্ৰিক্স যোনটো পঢ়িছে সেইটো ভালকৈ মনত ৰাখিব লাগে, বা তাৰ কমপ্লিট ডিটেইলছ আমি নোট কৰিব লাগিব, কমপ্লিট ডিটেইলছ আমি আলোচনা কৰিব লাগিব। সেইখিনি কথা আমি আলোচনা কৰাটো দৰকাৰ হয়। এটা নিজৰ জীৱনৰ এটা সংগ্ৰাম বা সফল হ'বলৈ এইখিনি আমি চালি জাৰি চাব লাগিব, হয় নহয়? তাৰপাছত আমি পঢ়িব লাগিব এটা বস্তু। আমি আছাম পুলিচত ধৰি লোৱা আমি প্ৰকাশ কৰিলে তাৰ গোটেই আমি যদি চিলেবাছখিনি পঢ়িব লাগিব। চিলেবাছটো কোনটো কথা কৈছোঁ, ধৰি লোৱা আপোনালোকে এটা ফিজিকেলত এটা চিলেবাছ ধৰি লৈছে, ৰানিংটো এটা চিলেবাছ, ৰানিং, লং জাম্প, চিন আপ, এইবিলাক এটা আপোনালোকৰ একো এটা চিলেবাছ হয়, ধৰি লোৱা এটা চিলেবাছ। এই চিলেবাছখিনি আমি ভালদৰে ধ্যান দি পঢ়িব লাগিব, হয় নহয়? এইটো কথা আমি আজিও যদি আমি মনত কৰোঁ ভালদৰে, আমি ভালকৈ চিন্তা কৰিবলগীয়া হয় এইটো কথাবিলাক, হয় নহয়? অকল আপুনি কামটো কৰিলে নহ'ব। তাৰপৰা ফিজিকেলটো পাছ হোৱাৰ পাছত আপোনালোকৰ ৰিটেন হয়। ৰিটেনটো আমি কি কি পঢ়িব লাগিব, গোটেইখিনি আছাম হিষ্ট্ৰী, ইণ্ডিয়ান হিষ্ট্ৰী, কাৰেণ্ট এফেয়াৰ, জিঅ'গ্ৰাফী, হয় নহয়? আৰু আছাম পলিটি, ইকনমি, এইবিলাক আমি চাব লাগিব এই চিলেবাছবিলাক। আছাম পুলিচত যিহেতু প্ৰথমতে ফিজিকেল হয়, তাৰ নেক্সটত আপোনালোকৰ ৰিটেন হয়। ৰিটেনত আমি এইবিলাক চিলেবাছ পঢ়িব লাগিব, চাব লাগিব। আছাম পলিটিত কি কি আমি চিলেবাছৰ ভিতৰত আমাৰ কি কি কুৱেশ্যন আহিব, বা ইণ্ডিয়ান হিষ্ট্ৰীত বা আছাম হিষ্ট্ৰীত কি কি কুৱেশ্যন আহিব, এইবিলাক গোটেই তথ্যবিলাক আমি জানিব লাগিব, হয় নহয়? বা নিজৰ সাংস্কৃতিক আছাম হিষ্ট্ৰী, আছাম এগ্ৰিকালচাৰ বা হিষ্ট্ৰী কালচাৰবিলাক আমি জানিব লাগিব। তাৰ নেক্সটত আমি আপোনালোকৰ ডিচিপ্লিন থাকিব লাগিব,
হয় নহয়। ডিচিপ্লিন কোনটো কথা কৈছোঁ, আপোনালোকে ভালদৰে যদি মানুহৰ লগত তৰ্ক কৰি আমি ডাঙৰক কেনেকৈ কথা পাতিব লাগে, সৰুক কেনেকৈ বুজাব লাগে, সেইবিলাক জানিব লাগিব, হয় নহয়। মানুহৰ লগত কেনেকৈ কথা পাতিলে মানুহে মোক ইণ্টাৰেষ্ট হয় বা মানুহে মোক চকু দিব, এইবিলাক বস্তু আমি চালি জাৰি চাব লাগিব, হয় নহয়। যে মই যদি আনৰ আগত ইমান এক্সেলেণ্ট দেখায়, যদি মই ইণ্টাৰভিউতে যদি পাছ কৰিব নোৱাৰে, সেইটো কি কথা, কিমান লাজৰ কথা হ'ব, হয় নহয়। গোটেই যদি আমি লক্ষ্যটো চাওঁ, নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব, নিজৰ ওপৰত আত্মবিশ্বাস থাকিব, তেতিয়া এইখিনি কাম আপোনালোকে কৰিব পাৰিম। যে এইটো কাম মই কৰিব পাৰিম নিশ্চয়। মোৰ যেতিয়া হাত দুখন আছে, চকু আছে, ভৰি আছে, হয় নহয়। আমি কি টেনশ্যন ল'ব, দিমাগ আছে, যদি আমি ভাবি আমাৰ ঢিল আছে, হয় নহয়। সেইটো কাৰণে আমি কি কৰিব নোৱাৰোঁ, মানুহে কি কৰিব নোৱাৰে। এইটো কাৰণে মই কৈছোঁ, আপোনালোকৰ মানুহে কৰিব নোৱাৰা একো কাম নাই। মাত্ৰ আপুনি নিজৰ ওপৰত আত্মবিশ্বাস থাকিব লাগিব, চেল্ফ কনফিডেঞ্চ থাকিব লাগিব, আৰু আপুনি কেতিয়াও হাৰ মানিব নালাগে। নেভাৰ গিভ আপ, এইটো কথা কৈছোঁ মই। আপুনি কেতিয়াও এইটো কাম কৰিব নোৱাৰোঁ বা এইটো কাম মই পাছত কৰিম বা এইটো কাম মই কাইলৈ কৰিম, এইটো কেতিয়াও কৰিব নালাগে, হয় নহয়। তো এইটো কথাই সকলোৱে গম পাব লাগে, নিজৰ জীৱনটোৰ কাৰণে কেনেকৈ সফল কৰিব পাৰিম, এইটো বহুত চিন্তা কৰিব লাগিব, হয় নহয়। এইকাৰণে কৈছোঁ, আপোনালোকে কেতিয়াও হাৰ মানিব নালাগে, নিজৰ ওপৰত আত্মবিশ্বাস ৰাখা, আৰু যোনটো বস্তু প্ৰকাশ কৰিছে এইটো বস্তু অজাই আপোনালোকে চিলেবাছখিনি চাই আপোনালোকে পঢ়িব লাগিব বা ডিচিপ্লিনত আপোনালোকে কথা পাতিব লাগিব। তাৰ পাছতে আপোনালোকে ছাকচেছ হ'ব পাৰিম, বা আপোনালোকৰ হাৰ্ড ৱৰ্কটো, আপোনালোকৰ কষ্টটো, আপোনালোকৰ সংগ্ৰামটো আপোনালোকৰ তাতে ওলাই থাকিব। সেইকাৰণে কৈছোঁ, আজি এই ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰিছোঁ। যদি ভিডিঅ' ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। যদি নতুনকৈ চেনেলটো আছে ছাবস্ক্ৰাইব কৰি দিব। তো এইখিনি আছিলে। তো বাই বাই, নেক্সট ভিডিঅ' লগ পাম।